अरे रास्ता छोड़ दीजिए ना। बहुत ভাল লাগিছে সকলোৰে ইমান ওয়েলকাম ইমান ধুনীয়া ওয়েলকাম সেইদিনাখন গুৱাহাটীত আহিও এনেদৰে সকলো মানুহ আহিছিলে আৰু আজি ইমান ভাল লাগিছে বহুত বেছি ভাল লাগিছে প্ৰায় এটা বছৰৰ পিছত আপুনি আপোনাৰ ঘৰখন লৈ আহিছে আপোনাৰ মা ৰৈ আছে অধীৰ আগ্ৰহে কালি ৰাতি খোৱা নাই বুলি কৈছে তেওঁ কি ক'ব মাৰ কাৰণে বহুত মনত পৰি আছে সকলোকে লগ পালোঁ মাক লগ পোৱা নাই এতিয়ালৈকে বহুত দিনৰ পাছত বহুত বেছি মনত পৰি আছে এতিয়াও চাগে ভিৰৰ মাজত গৈ পিনি কেতিয়া লগ পাম গমে পোৱা নাই আপুনি কাইলৈ ঘূৰি যাব বুলি কৈছে আপুনি এৰাতিৰ কাৰণে আহিছে বুলি কৈছে কি ক'ব এৰাতিৰ কাৰণে আহিছোঁ তেনেকৈ হ'লেও টাইম মিলি এদিনৰ কাৰণে হ'লেও আহিবলৈ মই বিচাৰিছিলোঁ হয় দুদিনৰ পিছত আকৌ আহিমগৈ তো যেনেকৈ হ'লেও মাৰ মুখখন এবাৰ চাই ল'ব মন আছে মই দেখুৱাই গৈছোঁ এয়া লাভলীনা আৰু লাভলীনাক ইতিমধ্যে তেওঁ পিতৃৰ লগত আছে আমি দেখুৱাই হৈ গ'ল আমাৰ হৈ গ'ল ওলাই দিলোঁ প্ৰথমবাৰলৈ অসমলৈ আহিছা ঘৰলৈ অহা নাছিলোঁ ঘৰলৈ আহি পেলাই এবাৰ বহুত বেছি ভাল লাগিছে আপুনি কি ক'ব যথেষ্ট